সকলোলৈ নমস্কাৰ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই যাব আৰু মৰমো দি যাব। এতিয়া 10টা বাজিবৰে হ'লে আজি আমাৰ ৰুমলৈকে বা আহি আছে, মানে মোৰ বাৰ অলপ ফেঞ্চিত কাম আছে। তো বায়ে মোক ফেঞ্চিলৈ যাবলৈ লগ ধৰিছে। তো বাও যাব, কিবা কিবি কিনিব। তো সেইটো কাৰণে ময়ো বাৰ লগত যাম ফেঞ্চিলৈ। কিন্তু ফেঞ্চিলৈ যোৱাৰ আগতে আপোনালোকে মেকআপ কৰাৰ আগত স্কিন কেয়াৰ কেনেকৈ কৰিব লাগে তাকে মই অলপ দেখুৱাবলৈ ওলাইছোঁ। তেতিয়াহ'লে বলক আপোনালোকে মোৰ ভিডিঅ'টো চাই যাই থাকক। এই এল'ভেৰা জেলটোৰে ফেচ ৱাছ কৰাৰ দৰে গোটেই মুখখনত ফেচ ৱাছ কৰাৰ দৰে মই মুখখনত গোটেই হেৰি কৰি ল'ম। এনেকৈ 2 মিনিটমান মই মাছাজ কৰাৰ পিছত তাৰপিছত মই এই জিকা টিচুখনেৰে গোটেই এল'ভেৰা জেলখিনি মুচি পেলাম। আপোনালোকে ধুই ল'বও পাৰে। মই মুচি পেলাইছোঁ। তাৰপিছত মই এই স্প্ৰে বটলটোতে মই গোলাপ জল সোমাই লৈছোঁ। গোলাপ জলৰে গোটেই মুখখনত এনেকৈ স্প্ৰে মাৰি ল'ম। এনেকৈ স্প্ৰে মাৰি মই 2 মিনিটমান থাকিবলৈ দিম। 2 মিনিটমান থকা হোৱাৰ পিছত আকৌ মই সেই টিচুখনেৰে ভালদৰে মুচি পেলাম। আপোনালোকে ধুই পেলাবও পাৰে। তাৰপিছত মই এইটো নিভিয়া চফ্ট ক্ৰীমটোৰে মুখত ধুনীয়াকৈ লগাই ল'ম। আপোনালোকে হেৰি কৰিও ল'ব পাৰে, অইলো লগাব পাৰে, যিকোনো অইল। এয়া মই মেকআপ কৰিবৰ কাৰণে ৰেডি হৈ গ'লোঁ। আপোনালোকে এনেকৈ মেকআপৰ আগত কৰি ল'ব, স্কিনটো কোনো প্ৰব্লেম নিদিয়ে, ধুনীয়াকৈ কৰি ল'ব পাৰিব। বা ৰুমলৈকে নাহিলে ডাইৰেক্ট ফেঞ্চিলৈকে গ'লে, সেইকাৰণে ময়ো ফেঞ্চিলৈকে গৈছোঁ। ফেঞ্চিত যাই কি কৰোঁ বা আৰু মই তাকে দেখুৱাওঁ, আপোনালোকে ভিডিঅ'টো চাই যাই থাকিব। মই যাই পোৱা অলপ দেৰিয়ে হ'লে, বা বহুত টাইমৰ পৰা তাতে ৰখি আছিলে। তো বাক লগ ধৰি আমি ফেঞ্চিৰ ভিতৰলৈকে সোমাই গ'লোঁ। পাতত এইবোৰ ইমান ধুনীয়া ধুনীয়া চিচাৰে বাচনবোৰ বেছি আছে, চাই ইমান মৰম লাগিছে। বাক কৈছোঁ ল'বি নেকি, বায়ে ক'লে আজি নলওঁ। তাৰপিছত আমি ভিতৰলৈ সোমাই গ'লোঁ। বায়ে এটা ফ্ৰক চাইছে। ফ্ৰকটো বোলে ভাল লাগিছেনে নাই মোক সুধি আছে। মই কৈছোঁ ভালেই লাগিছে। বহুত ভাল লাগিছে। কিমানকৈ দাদা? চুৰ্ণিখন 150 টকা বুলি ক'লে দাদাজনে। তাৰপিছত আমি ফেঞ্চি নিউ মাৰ্কেটৰ ভিতৰেদি সোমাই গ'লোঁ। বাৰ য'ত কাপোৰ ল'ব, বাৰ এই নিউ মাৰ্কেটৰ ভিতৰতে দাদাজনৰ দোকান। তো ভিতৰলৈকে গ'লে ফেঞ্চি বজাৰৰ পৰা আমি ভিতৰৰ দোকানৰ মাজত আহি আছোঁ, ওপৰলৈকে গৈ আছোঁ। বাইদেৱে পাটৰ চিট খাব বোলে। দাদাজনৰ দোকানখন এইখনে। দোকানখনৰ নাম হৈছে বিজয় হেণ্ডলুম। দোকানখনত বহুত হ'লচেলাৰ কাপোৰ পোৱা খায়। গোটেই মেখেলা চাদৰ বহুত বস্তু পোৱা খায়। মানে ধুনীয়া বস্তুবোৰ আছে নহয়। তো বা আৰু মই ভালে লাগিছে আকৌ বাকী লাগিলোঁ। বাই সুধি আছে কোনখন ভাল লাগিছে, কোনখন ভাল লগা নাই। লাষ্টত বায়ে এইযোৰ কাপোৰে চালে, মোক কৈছে আৰু ল'বি নেকি তই? পইচা দিয়া যদি মই ল'ম। বায়ে তাৰ ফ্ৰেণ্ডক ফোন কৰি দেখুৱাই আছে মই কোনযোৰ লওঁ, কোনযোৰ নলওঁ। একেযোৰ কি কয় দাদা নাম? কেৰ ডিজাইন। কালাৰবোৰ ভালেই লাগিছে। ক'ত আছে দাদা দোকানখন? ধুনীয়া ধুনীয়া কাপোৰ পাব ন ইয়াতে? দোকানখনৰ নামটো কৈ দিব নেকি আপুনি? বিজয় হেণ্ডলুম। হেণ্ডহোম নে? হেণ্ডলুম। বিজয় হেণ্ডলুম। আপোনালোকে আহিব ফেঞ্চি বজাৰত। এয়া বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে দাদাহঁতৰ তাত। চব হ'লচেলাৰ দিব ন দাদা? দামবোৰো কম। টচৰ পৰা মুগা সকলো আছে ন? আহিব আপোনালোকে। কাপোৰ চাপোৰ লৈ আমি কাপোৰৰ দোকানৰ পৰা ওলাই আহিলোঁ। আহিছা? ইমানেই মানুহ ফেঞ্চি বজাৰত, মানে আমাৰ কাপোৰ চাপোৰ লোৱা হৈয়ে গ'লে। বাইদেৱে মেখেলা চাদৰ কেইজনমান লৈছে। চাওকচোন গাইছ, মানুহ কিমান আমাৰ ইয়াত।
বজাৰৰ পৰা ওলাই আহোঁতে ৰাস্তাত পানীপুৰি দোকানীবোৰ দেখি বা আৰু মোৰ খাওঁ খাওঁ লাগিছিলে, কিন্তু ৰাতিপুৱাৰ পৰা আমি ভাত পানী একো খাই যোৱা নাই, তো সেইটো কাৰণে নাখালোঁ। ছাইডত এইবোৰ ফুলিবোৰ ইমান ধুনীয়া লাগিছে নহয়, এনেকুৱা ধুনীয়া ধুনীয়া ফুলি আছিলে তাতে, কিন্তু দাম বহুত কম, কিন্তু আমি আজি নল'লোঁ, এনে চাই চাইহে গুচি আহিলোঁ বা আৰু মই। বা আৰু মই আৰু এখন দোকানলৈকে গ'লোঁ। এইখন দোকানত ইমান ধুনীয়া ধুনীয়া টি চাৰ্ট, জিন্স, ছোৱালী মানুহৰ সকলো বস্তু আছে। বা এটা চাৰ্ট ট্ৰাই কৰিলে। মছজিদ গলিত সোমাই আমি প্ৰথমতে এইখন ফুলৰ দোকানখন দেখিলোঁ। ইমান ধুনীয়া ধুনীয়া ফুলৰ দোকানখনত ফুলবোৰ সজাই ৰাখিছে। তাৰপিছত এইবোৰ বেগবোৰ দেখিছেনে? এইবোৰ বেগবোৰো বেছি দাম নহয়, 230, 300। তাৰপিছতে বা আৰু মই চিধা আহি এইয়া দহি বৰা খাবলৈ ধৰিলোঁ, ইমান ভোক লাগিছিলে। দহি বৰা খাই থাকোঁতে বা আৰু মই কথা পাতি পাতি কৈছোঁ, আজি যদি মোবাইল চুৰ হয়, আমি দহি বৰা ইয়াতে পেলাই মোবাইলৰ চুৰৰ পিছে পিছে দৌৰিব লাগিব। মানে ফেঞ্চিত বহুত বেছি চুৰ হয়, তো সেইটো কাৰণে মোবাইল চোবাইল বেছি ওলাবই নোৱাৰি। দহি বৰা খায়ে আমি আকৌ চাওমিনত লাগিলোঁ। এতিয়া হ'ব চাওমিন। তাৰপিছত মানে এইটো ধৰ, এতিয়া আমি আকৌ চাওমিন খাম। দহি বৰা খাই কেনেকৈ লাগিব? ইয়া আকৌ খাব মন গৈছিলে, কিন্তু প্লেটটো পূৰা চাফা। আকৌ চাওমিন খাম আমি। আকৌ দুটাই চাওমিন খালোঁ। চাওমিন খাই খাই কথা কৈ কৈ থাকোঁতে পিছফালে আৰু এখন ঠেলা আহিলে। সেইখন কিবা কোমোৰাৰ মিঠাই বোলে, বাহিৰত বেছিকৈ এইবোৰ বনায়। কোমোৰা মিঠাই লৈ ঠেলাৱালাটোৱে লৈ আহিলে, মানুহবোৰে দৌৰাই দৌৰাই চাই আছে। তাকে বায়ে কৈছে বা বোলে ইমান খাবলৈ ভাল নাপায়, কিন্তু ময়ো ইমান আজিলৈকে খাই পোৱা নাই, কিন্তু ইমান ভাল নালাগিব চাগে। তাকে আমি দুটা চাওমিন টাওমিন খাই আহিলোঁ। খাই আহি সেই মিঠাইকেইটাৰ দাম সুধিলোঁ। দাদা এইবোৰ কিমান দাম? কিহৰ এইটো? লাওৰ ন? পানী লাওৰ মিঠাই কিহৰ? চাওমিন টাওমিন খাই বা আৰু মই আকৌ চেণ্ডেল দৰাব গ'লোঁ। নিজৰ ঘৰতে চেণ্ডেলৰ দোকান থাকি বেলেগত চেণ্ডেল কিনি আছে। আমাৰ বজাৰ চজাৰ হৈয়ে গ'লে, ইয়াৰ ঢেৰ বজাৰ কৰিলোঁ আমি। বলক ঘৰত গৈ লগ পাই আছোঁ। ইমান দেৰি ঘূৰিলোঁ, হেলমেটটো পাহৰি থৈ আহিলোঁ। য'ত আমি কাপোৰ লৈছিলোঁ তাতে হেলমেটটো পাহৰি আহিছোঁ। নেজানো হেলমেটটো পাওঁ নে নাপাওঁ। বলকচোন যাই চাওঁ হেলমেটটো পাওঁ নে নাপাওঁ, নেজানো আৰু আজি। বলচোন তাক সুধিবি বল। নেজানো পাম নে নাপাম। দোকানখনলৈকে ঘূৰি গৈ আছোঁ। বাইদেউক আগতে সুধিব দিছোঁ আছেনে নাই। যদি নাই মানে মই বহুত বেছিকৈ গালি খাম। হাজবেণ্ডৰ হেলমেট আছিলে, নেজানো আৰু। ভাগ্য ভাল, মই হেলমেটটো পালোঁ, তাতেই এৰি থৈ গৈছিলোঁ। হেলমেটটো পালোঁ, নাপাম বুলি ভাবিছিলোঁ। হেলমেটটো পালোঁ। কিমানকৈ? 20 দিয়ক দুটা। হেলমেটটো লৈ আহি বা আৰু মই আকৌ কুঁহিয়াৰ ৰস খালোঁ। তাৰপাছত বাক গাড়ীত উঠাই দি ময়ো গাড়ীত উঠি আহিলোঁ ঘৰলৈ বুলি। আজি ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।